ভাৰতৰ কোন ঠাইক কি বুলি জনা যায়? আগ্ৰাক চিটি অফ তাজ বুলি জনা যায়। আগ্ৰা উত্তৰ প্ৰদেশত অৱস্থিত। আহমেদাবাদ মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি জনা যায়। গুজৰাটত অৱস্থিত। অমৃতসৰক গল্ডেন চিটি অফ ইণ্ডিয়া বুলি জনা যায়। পাঞ্জাৱত অৱস্থিত। বেংগালুৰু গাৰ্ডেন চিটি অফ ইণ্ডিয়া বা চিলিকন ভেলী অফ ইণ্ডিয়া বুলিও জনা যায়। কৰ্ণাটকত অৱস্থিত। ইয়াৰ পিছত ভাগলপুৰ দ্য চিল্ক চিটি অফ ইণ্ডিয়া, ই বিহাৰত অৱস্থিত। ভুৱনেশ্বৰ টেম্পল অফ ইণ্ডিয়া বুলি জনা যায়। উৰিষ্যাৰ ৰাজধানী চেন্নাইক ডেট্ৰইট অফ ইণ্ডিয়া আৰু হেল্থ চিটি অফ ইণ্ডিয়া বুলিও জনা যায়। ই তামিলনাডুত অৱস্থিত। দাৰ্জিলিঙক কুইন অফ হিলছ বুলি জনা যায়। ৱেষ্ট বেংগলত অৱস্থিত। শ্বিলঙক স্কটলেণ্ড অফ ইষ্ট, পূবৰ স্কটলেণ্ড বুলি জনা যায়। মেঘালয়ত অৱস্থিত। ডিব্ৰুগড় টি চিটি অফ ইণ্ডিয়া বুলি জনা যায়। অসমত অৱস্থিত ডিব্ৰুগড়। গান্ধীনগৰক গ্ৰীণ চিটি বুলি জনা যায়। গুজৰাটত অৱস্থিত। ইয়াৰ পিছত গুৱাহাটী গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি জনা যায়। গুৱাহাটী অসমত অৱস্থিত। হায়দৰাবাদক চিটি অফ নিজাম, তেলেংগানাত অৱস্থিত। চিটি অফ নিজাম বুলি হায়দৰাবাদক জনা যায়। তাৰপিছত জয়পুৰক পিংক চিটি বুলি জনা যায়। জয়পুৰ ৰাজস্থানত অৱস্থিত। জামছেদপুৰক ষ্টীল চিটি অফ ইণ্ডিয়া বুলি জনা যায়। ঝাৰখণ্ডত অৱস্থিত। কাশ্মীৰক ছুইজাৰলেণ্ড অফ ইণ্ডিয়া বুলি জনা যায়। জম্মু কাশ্মীৰত অৱস্থিত। কলকাতাক চিটি অফ জয় বুলি জনা যায়। ৱেষ্ট বেংগলত অৱস্থিত। লক্ষ্ণৌ চিটি অফ নৱাবৰ চহৰ বুলি লক্ষ্ণৌক জনা যায়। উত্তৰ প্ৰদেশত অৱস্থিত। মালদা হ'ল মেংগো চিটি, ৱেষ্ট বেংগল। মুম্বাই গেটৱে অফ ইণ্ডিয়া, মহাৰাষ্ট্ৰ। মেছুৰ হেৰিটেজ চিটি অফ ইণ্ডিয়া, কৰ্ণাটকত অৱস্থিত। তাৰপিছত পণ্ডিচেৰী পেৰিছ অফ ইষ্ট, পূবৰ পেৰিছ বুলি জনা যায়। পুডুচেৰীত অৱস্থিত। শ্ৰীনগৰ চিটি অফ লেকছ বুলি জনা যায়। জম্মু কাশ্মীৰত অৱস্থিত। কটক হ'ল চিলভাৰ চিটি অফ ইণ্ডিয়া। উৰিষ্যা ইটানগৰ লেণ্ড অফ ৰাইজিং ছান, ইটানগৰক পূবৰ সূৰ্য উঠা দেশ বুলি জনা যায়। অৰুণাচল প্ৰদেশ। ইয়াৰ পিছত কুৱেশ্যনটো হ'ল পিংক চিটি বুলি কোনখন চহৰক জনা যায়? এই প্ৰশ্নটো DH ফিল্ড ৱৰ্কাৰ 2020 চনত আহিছিল। আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব।